দাদা বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এক জাননী প্ৰকাশ পাইছে, য'ত বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে এক গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছে, যাৰ ফলত ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীসকল উপকৃত হ'ব আৰু যিটো সকলো কৰ্মচাৰীয়ে জনাটো অত্যন্ত জৰুৰী। আৰু ইতিমধ্যেই মাননীয় বিত্তমন্ত্ৰী মহোদয়াই SBI বেংকৰ সৈতে তেখেতসকলে চুক্তিবদ্ধ কৰিছে। সেয়া স্ক্ৰীনত চাবলৈ সক্ষম হৈছে। এয়া চাওক, ইয়াৰ বাহিৰেও আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংক আৰু এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ লগতে চুক্তিবদ্ধ হয় আৰু যাৰ ফলত এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে কোনো ধৰণৰ টকা দিব নালাগিব। জিৰ' কষ্ট লাইফ ইঞ্চুৰেঞ্চ তেওঁলোকে সুবিধা পাব আৰু যাৰ ফলত এতিয়া কৰ্মচাৰীসকলৰ যদিহে নেচাৰেল ডেথ হয়, তেখেতসকলে 10 লাখ টকা লাভ কৰিব। আনহাতে যদি এক্সিডেণ্ট হৈ মৃত্যু হয়, তেনেহ'লে 1 কোটি টকা লাভ কৰিব। আৰু যদি কোনোবা অংগ পাৰ্মানেণ্ট ডেমেজ হয়, তেনেহ'লে 1 কোটি টকা লাভ কৰিব। আনহাতে আপোনাৰ যদি কোনো অংগ ডেমেজ হয়, তেখেতসকলে 80 লাখ টকা লাভ কৰিব। আৰু ইয়াৰ সকলো বেংকৰ লগত চুক্তিবদ্ধ হয়, যাৰ ফলত কৰ্মচাৰীসকলে বহু পৰিমাণে উপকৃত হ'ব। তেওঁলোকে কোনো ধৰণৰ টকা নিদিয়াকৈ তেখেতসকলে লাইফ বেনিফিট পাবলৈ সক্ষম হ'ব। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।